বিবান বুকি বধান উপসি পর কামার ভরা নাহি বিবান বুকি বধান উপসি পর কামার স্বাগতম জনাইছোঁ মোৰ আছামিজ মিক্স চেনেললৈ। আজি এটি মানে সৰু ভ্লগ বনাম বুলি ভাবিছোঁ। বহুত ধুনীয়া ভ্লগ হ'ব, আপোনালোকে চাই থাকক। এইটো চাওক আমাৰ গাঁৱলীয়া ৰাস্তা, বহুত বোকা হৈছে। চ' বলক আমি এই বোকাৰ মাজে মাজে আপোনালোকক এটি মানে গাঁৱলীয়া পৰিৱেশ দেখুৱাম। চাওক আমি আহি পালোঁ। এয়া চাওক আমাৰ খুৰাই মানে কঠীয়া তুলি আছে। এই চাওক খুৰা এই ৰ'দত মানে সেই কৰি আছে, ধুনীয়াকৈ মই দেখুৱাই দিছোঁ আপোনালোকক। এই চাওক খুৰা কি ধুনীয়াকৈ সি কৰি আছে। আৰু দাদাৰ লগত মই অলপ কঠীয়া তুলিবলৈ চেষ্টা কৰিলোঁ। মানে দাদা আৰু খুৰাই ধুনীয়াকৈ তুলি আছে, মই অলপ চেষ্টা কৰি চালোঁ, পাৰোঁনে নোৱাৰোঁ। ইয়াত আমাৰ মানে খুৰীসকলে কি মানে ৰুই আছে, বলক আমি অলপ ৰুং বলক। এয়া চেন্দুৰ সংগ্ৰহতে এয়া চাওক কি ধুনীয়া দৃশ্য। আমাৰ গাঁৱলীয়া যোনটো এই সময়ৰ পৰিৱেশটো বহুত ভাল লাগে। চাওক বলক আমি অলপ ঘূৰি দিওঁ বলক। এই পানীত নামিলোঁ দিয়ক, জোকো ভয় নকৰোঁ। আপোনালোকে কৰে নেকি? এই চাওক এতিয়া এই মোৰ ভাইটিয়ে কেমেৰাটো ধৰিব আৰু মই কঠীয়া ৰুম। কঠীয়া ৰুই আছোঁ। চাওক আপোনালোকে আহিব। এই চাওক খুৰীহঁতে ধুনীয়াকৈ ৰুই আছে, লগতে মই আঞ্জা কৰিলোঁ খুৰীহঁতৰ লগত। এই চাওক ধুনীয়াকৈ কঠীয়া ৰুই আছোঁ লগতে খুৰীহঁতৰ লগত। এই চাওক এই কঠীয়া মই কি ধুনীয়া দিছোঁ। এই খুৰীহঁতে মানে কঠীয়া ৰুই আছে। এই ধুনীয়া এই জোকে নধৰক, ভয় নকৰোঁ। বলক অলপ আপোনালোকক আৰু আগলৈ যাওঁ, ইয়াত এনজয় কৰিলোঁ। এই চাওক এই কঠীয়া মুঠা অলপ লুৰু, তেতিয়া অলপ আগুৱাই যাওঁ বলক। চাওক কি ধুনীয়া দৃশ্য। এয়া চাওক মই সম্পূৰ্ণ এই খুৰীসকলে ৰুই আছে, আৰু এই চাওক এই খুৰাসকলে কঠীয়া তুলি আছে। বহুত ধুনীয়া দৃশ্য। আৰু এইবিলাক হ'ল কঠীয়া আপোনাৰ। এই চাওক কি ধুনীয়া সেইসকল ফুলিয়ে মানে তাত ভরা শাওনরে দুপরিয়া দুগালু যে মোর রোদে পুরা। ভরা শাওনরে দুপরিয়া দুগালু যে মোর রোদে পুরা। নে জানো হঠাতে করবারে পরা নামিলে বরষুণ মুখল ধারা। পানি দয়া জাপি দুলে 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 টুপা টুপে বরষুণ খরে খরে। পানি দয়া জাপি মুখ দুলে 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 টুপা টুপে বরষুণ খরে খরে। ইয়াত মানে আধা আধি ৰোৱা হৈছে, আৰু কিছুদিনৰ পিছতে এই খেতিপথাৰখন মানে ধানেৰে উপচি মানে ধানেৰে মানে ভৰি যাব। ইয়াত মানে ৰোৱা হ'ব। বৰ্তমান অলপ ৰুই আছে অলপ জেগাত। চাওক কি ধুনীয়া। এই চাওক অলপ দেখুৱাই দিছোঁ। চাই থাকক আপোনালোকে এতিয়া। এই চাওক ইয়াত মানে কঠীয়া ৰোৱা হৈ গৈছে।
আৰু মানে 3 মাহ বা 4 মাহ সময় লাগে। তাৰপিছত আমাৰ ইয়াত মানে সোণালী ধানেৰে উপচি পৰিব। এয়া চাওক কি ধুনীয়া। আপোনাৰ শেষত ধুনীয়া আমাৰ গাঁৱলীয়া চিনাৰীটো দেখুৱাই দিছোঁ। নাহি বিবান পকিব ধান উপচি পৰক আমাৰ ভঁৰাল নাহি বিবান পকিব ধান উপচি পৰক আমাৰ ভঁৰাল ভৰা শাওনৰে দুপৰীয়া দুগালো যে মোৰ ৰ'দে পুৰা ভৰা শাওনৰে দুপৰীয়া যে সেই বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব আৰু কাষতে থকা টিলিঙাটো বজাই দিব। ধন্যবাদ।